অসমীয়া যুৱতীবোৰে ইণ্টাৰনেট জগতত লগাইছে খলকনি। এগৰাকীৰ পাছত ওলাইছে আনগৰাকী নীলাছবিৰ অভিনেত্ৰী। এইবাৰ ভাইৰেল আন এগৰাকী অসমীয়া বোৱাৰীৰ নীলাছবি। এগৰাকী অসমীয়া বোৱাৰী বৰ্তমান দেশৰ যৌন চিনেমাৰ উদ্যোগত হৈ পৰিছে এটা পৰিচিত নাম। গাৰ্গী নামৰ এই বোৱাৰীগৰাকীৰ মুম্বাইত নাম হৈছে এক্ট্ৰেছ গাৰ্গী। তেওঁ দেশৰ বি গ্ৰেড চিনেমাত কৰিছে অভিনয়। অভিসাৰৰ দৃশ্যত অভিনয় কৰিয়েই চহকী হৈছে এক্ট্ৰেছ গাৰ্গী। কিন্তু কেৱল গাৰ্গীয়েই নহয়, অসমত কেইবাগৰাকী মহিলাই কৰিছে নীলাছবিত অভিনয়। বলিউডত প্ৰৱেশ কৰিব নোৱাৰিলেই অসমীয়া মহিলা হৈছে বি গ্ৰেড চিনেমাৰ হিৰোইন। আমি এই সন্দৰ্ভত কেইবাগৰাকী মহিলাৰ সৈতে যোগাযোগ কৰিছিলোঁ। নাম গোপন কৰি ৰখাৰ চৰ্তত তেওঁলোকে সদৰি কৰা অনুসৰি পশ্চিমবংগত তেওঁলোকে বি গ্ৰেড চিনেমাৰ শ্বুটিং কৰে। ধনৰ বিনিময়ত কেমেৰাৰ সন্মুখত উলংগ হয় এইসকল যুৱতী মহিলা। তেওঁলোকক চুক্তিবদ্ধ অভিনেত্ৰী হিচাপে প্ৰডিউচাৰে ধন দিয়ে। আনহাতে প্ৰডিউচাৰে বিভিন্ন ৱেবছাইটত আপলোড কৰে এইসমূহ নীলাছবিৰ চিনেমা। অসমীয়া মহিলাৰ নীলাছবি এইদৰে বিভিন্ন ৱেবছাইটত হৈ পৰিছে উভৈনদী।